হেল্ল' এভৰিৱান, আজি মই মোৰ ষ্টাইলত বনোৱা চিকেন বাটাৰ বিৰিয়ানী ৰেচিপি এটা দেখাব ওলাইছোঁ। আৰু এইফালে মাংসখিনি মই পানীত ভালদৰে ধুই লৈছোঁ। আৰু এইফালে মই আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ। আৰু এইফালে মই ৰেড চিলি অলপ দি দিছোঁ। মিট মছলা অলপ দি দিছোঁ। আপোনালোকে যদি মছলা বেছিকৈ খাই বেছিকৈ দিব পাৰে। চিকেন মছলা অলপ দি দিছোঁ। আৰু দৈ থাকিলে ভাল হয়, কিন্তু আমাৰ ঘৰত দৈ নাছিলে। আৰু এইফালে গৰম মছলা অলপ দি দিছোঁ। ধনিয়া গুড়ি পাউডাৰ অলপ দি দিছোঁ। আৰু এইফালে নিমখ দি দিছোঁ। আৰু এইখিনি অলপমান লৰাই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিয়া হ'ব। আৰু এইফালে মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু শুকান জলকীয়া 2টা লৈছোঁ। আৰু এইফালে মেৰিনেট কৰি থোৱা মাংসখিনি। আৰু এইফালে মই গেছটো জ্বলাই দিছোঁ। আৰু ইয়াতে কুকাৰটো বহাই দিছোঁ। আৰু কুকাৰটো গৰম হোৱাৰ পিছত ইয়াতে মই বাটাৰখিনি বহাই দিছোঁ। আৰু এইফালে এতিয়া মই পিঁয়াজখিনি বহাই দিছোঁ। আৰু পিঁয়াজখিনি ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। যেতিয়া ৰঙচুৱা হ'ব, আধা অলপ নুমাই থৈ দিয়া যাব। আৰু এইফালে মাংস বনাবৰ কাৰণে ইয়াতে বাটাৰ দি দিছোঁ। আৰু এইফালে মেৰিনেট কৰি থোৱা মাংসখিনি বহাই দিছোঁ। আৰু এইফালে শুকান জলকীয়া 2টা দি দিছোঁ ইয়াতে। আৰু এইফালে মাংসখিনি ভালকৈ লৰাই দিছোঁ। আৰু এইফালে মাংসখিনি আধা আধি হৈ গৈছে। আৰু এইফালে বাচমতি চাউল লৈছোঁ আৰু এগিলাচ পানী লৈছোঁ। আৰু এগিলাচ পানী লৈ লৈছোঁ। আৰু এক গিলাচ লৈছোঁ, কিন্তু পানীখিনি কম হোৱাৰ কাৰণে আৰু অলপ লৈ লৈছোঁ। আৰু এইফালে মই অলপ বাটাৰ দি দিছোঁ। আৰু এইফালে লং, ইলাচি, ইয়াতে জালুক। আৰু এইফালে মাংসখিনি হৈয়ে গৈছে। ইয়াতে মই এতিয়া চাউলখিনি দি দিছোঁ। আৰু এইফালে মই ওপৰত অলপ বাটাৰ দি দিছোঁ। পিঁয়াজ দি দিছোঁ। আপোনালোকে যদি বনাই খোৱা নাই, বনাই খাব। আৰু এইফালে এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি দি দিছোঁ। 5 মিনিটৰ কাৰণে সিজিবৰ কাৰণে দি দিছোঁ। আৰু এইফালে আমাৰ চিকেন বিৰিয়ানী হৈ গ'ল। খুব ধুনীয়া এটা গোন্ধ ওলাইছে।
এয়া হৈছে আমাৰ চিকেন বিৰিয়ানী। আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব।